শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তাহান্ত বিনাই নাহি 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 আমাৰ পৰম ৰাম আমাৰ পৰম হীৰা মৰা ও একদিনা নৰপতি বিৰলে বখিয়া নাৰদৰ উপদেশ মন বুলন্ত নৃপতি কিনু মিলিল বিপাক সংসাৰৰ তিনি গুণে বান্ধিলে আমাক গৃহ অন্ধ কূপে লোক পেলাই কৰে শাস্তি ইন্দ্ৰিয় বৎসক খাই প্ৰাণ প্ৰণাম প্ৰভু কলাসকল জয় জয়তে আপোনাক সবাৰে শ্ৰীচৰণত কোটি কোটি প্ৰণাম নিবেদন কৰি আমাৰ আজিৰ খণ্ডটোলৈ আপোনালোক সকলোকে স্বাগত জনাইছো ভগৱন্ত পুৰুষৰ সমস্ত সজ্জন ভকতসকলৰ প্ৰতি সেৱা জনাই গুৰুসকলৰ প্ৰতি সেৱা জনাই আমি আমাৰ অনুষ্ঠান মুকলি কৰিবলৈ লৈছো হে প্ৰভুসকল যে ইতিমধ্যে অত্যন্ত সুন্দৰ অধ্যায় আমাৰ মাজত চলি আছে যে আমি দেখিছো যে মহাৰাজ প্ৰিয়ব্ৰতৰ জীৱন সম্পৰ্কে ইয়াত চলি আছে মহাৰাজ প্ৰিয়ব্ৰতে এদিন বিৰল স্থানত বহি পূৰ্বতে তেওঁ দেৱৰ্ষি নাৰদে দিয়া উপদেশসমূহ স্মৰণ কৰি আছে আৰু তেওঁ দেখিলে দেৱৰ্ষি নাৰদে সেই সময়ত যিসমূহ কথা তেওঁলৈ আগবঢ়াইছিলে সেই কথাসমূহ সঁচাকে বৰ গুৰুত্বপূৰ্ণ কথা আছিলে কেলে যে ইন্দ্ৰিয় পৰিতৃপ্তিৰ কাৰণে মানুহে কেনেকে নিজক নিশেষ কৰি পেলায় বা গৃহ অন্ধকূপত মানুহ কেনেকে ঈশ্বৰ ভক্তিৰ পৰা নিজক বিলীন কৰি বিষয় বাসনা সুখতে বন্দী হৈ যাব পাৰি এই কথাবোৰ ভাবি থাকোঁতে তেওঁ বিৰল স্থানত বহি থাকিলে আৰু নাৰদৰ পদেশমা পূৰ্বত কৰিলে তেওঁ কৃষ্ণৰ চৰণ পদ্ম সেই সময়তে ভক্তিভাৱে লাভ কৰিলে এই কথাবিলাক তেওঁ স্মৰণ কৰিলে এতিয়া মোৰ কি হ'ব এই ভাৱনাই তেওঁৰ মনত ক্ৰিয়া কৰিবলৈ ধৰিলে হে ৰাম আর বিষয় সম্পদে আবে পাহৰিলো তাক হৰি হৰি বিধি কিনু বঞ্চিল আমাক আর সপ্তদ্বীপা পৃথিৱীৰ মই অধিকাৰী মোৰ পুত্ৰ ভাৰ্যা বুলি কৰো অহংকাৰ দেখিয়ক মোৰ কেনে অসাধুৰ চিন ও ৰাজা হুয়া ভৈলো মই নাৰীৰ অধীন হে প্ৰভু সপ্তদ্বীপা পৃথিৱীৰ মই অধিকাৰী বুলি মই নিজকে অহংকাৰ কৰো মোৰ পুত্ৰ ভাৰ্যা এইবিলাকক লৈ পেলাই মই অহংকাৰ কৰো এইবিলাক কেনে অসাধুৰ চিন হে প্ৰভু মই নাৰীৰ অধীন হৈ গলো ৰজা হৈ
এগৰাকী নাৰী আহিল মোৰ জীৱনলৈ, তেওঁৰ অধীন হৈ গ'লো। তেওঁৰ লগত মই ল'ৰা ছোৱালী জন্ম দি পেলাই আৰু মায়াৰ বন্ধনত পৰিলোঁ, কাৰণ মইতো এগৰাকী শক্তিশালী পুৰুষ। মোৰতো চিন্তনত এগৰাকী নাৰীয়ে মোক বান্ধিব পৰাৰ ক্ষমতা তেওঁৰ নাছিল, কিন্তু মোৰ কিয় হ'ল এইটো? এই বুলি তেওঁ বিষয়ৰ সমস্ত কথা তেওঁ চিন্তা কৰিবলৈ আৰম্ভ কৰিলে। হে ৰাম, আর যেই বোলে সেই করু সেবক পরাই, ক্রীড়ার বানর যেন ভইলো সমুদায়। গতিকে মোৰ পত্নী যি কৈছে মই তাকেই কৰিছো, যেন মই এগৰাকী ক্ৰীড়াৰ বান্দৰহে। বান্দৰবিলাকক যেতিয়া খেল দেখুৱাবলৈ অহা মানুহবিলাকে এডাল শিকলি ডিঙিত বান্ধি ৰাখি ডম্বৰু এটা কোবাই কোবাই যি কৰিবলৈ কয় তাকেই কৰি থাকে। এই কথা অৱশ্যে অকল ভাগৱততেই যে উল্লেখ কৰিছে এনে নহয় প্ৰভুসকল। গোবিন্দ মিশ্ৰই যেতিয়া গীতা অনুবাদ কৰিছে, গীতাৰ মাহাত্ম্য কথনত প্ৰাৰম্ভণিতে গোবিন্দ মিশ্ৰই খুব ধুনীয়াকৈ উল্লেখ কৰিছে। ভগৱান কৃষ্ণই অৰ্জুনক কৈছে যে ইটো গৃহবাস ভাৰ্যাৰেখে দাস, শুনিও পৰম আৰ্যা, বানৰক যেন নৰ্তকে নচুৱাই, স্বামীকো নচাৱে ভাৰ্যা। হে পাৰ্থ, হে অৰ্জুন, এটা কথা মনত ৰাখিবা, এই পৃথিৱীখন সকলো ভাৰ্যাৰ দাস, স্বামীবিলাক। আৰু এনেকুৱা দাস যেনেকুৱা বান্দৰে এওঁলোকক মানে নচুৱাই, ক্ৰীড়াৰ বান্দৰক যেনেকে নৰ্তকবিলাকে নচুৱাই আৰু তেনেকে নাচি থাকে। গতিকে যিসকল চূড়ান্ত বিষয়ী লোক আছে জগতত, ল'ৰা ছোৱালীৰ মায়াত দিনে ৰাতি মোহান্ধ হৈ থাকে, এনেকুৱা পুৰুষবিলাকক তেওঁলোকৰ এই দুৰ্বলতাটোৰ কাৰণে নাৰীবিলাকে তেওঁলোকক নাকত ধৰি চাকত ঘূৰাব পাৰে। আৰু এনেকুৱা বিষয় সুখত থকা নাৰীসকলৰ পাকচক্ৰত পৰি বহুত সন্ত পুৰুষৰ জীৱন অধোগতি হোৱাৰ নজিৰ জগতত আছে। এনেকুৱা বহুত স্ত্ৰী সংগত পৰি অনেক সন্ত লোক অধোগতি যোৱাৰ উদাহৰণ পৃথিৱীত আছে। গতিকে ৰজা প্ৰিয়ব্ৰতৰ দৰে এগৰাকী ৰজা ইমান শক্তি সামৰ্থ্য পোৱাৰ পিছতো যিজন ব্যক্তিৰ কোনো কালে বিষয়ৰ প্ৰতি কিঞ্চিত মানো আসক্তি নাছিল, কিন্তু এগৰাকী নাৰী বিবাহ পাতি স্ত্ৰী হিচাপে তেওঁ গ্ৰহণ কৰাৰ পিছতে এই 10টাকে সন্তান জন্ম দিলে। তাৰ পিছত এইবোৰ সকলোকে পুত্ৰকে অধিপতি পাতি আজি তেওঁ বিৰলে জীৱনৰ প্ৰায় শেষখনত তেওঁ নিজকে এইবোৰ চিন্তা কৰিছে যে মোৰ নিচিনা এগৰাকী শক্তিশালী মানসিকতাৰ পুৰুষো এগৰাকী স্ত্ৰীৰ সংগত মই বান্দৰৰ নিচিনা অৱস্থা। প্ৰভুসকল, আমাৰ সেইকাৰণে আমাৰ শাস্ত্ৰত খুব ধুনীয়া কথা আছে, বোলে স্ত্ৰী পুৰুষ হৈবে একমতি, তেবেশে সিজয় হৰিত ভৱতি। যিবিলাক উদাসীন ব্যক্তি জগতত চিৰ কৌমাৰ্য ব্ৰত ধাৰণ কৰি থাকে, তেওঁলোকৰ কাৰণে ধৰ্ম সাধনাৰ পদ্ধতিটো বেলেগ। কিন্তু যিবিলাক লোকে বিবাহ বাৰু আদি পাতি গৃহী হৈ থাকে, আমাৰ নিচিনা লোকসকল, আমাৰ বিলাকৰ কাৰণে এটা সুবিধাও আছে আৰু অসুবিধাও আছে। যদি আমাৰ অৰ্ধাংগিনীসকল ধৰ্মপত্নীসকলে ঈশ্বৰ পৰায়ণা বা ভক্তি পৰায়ণা নহয়, তেতিয়াহ'লে সেই পত্নীৰ স্বামীগৰাকীয়ে কেতিয়াও ধৰ্মশীল হ'ব নোৱাৰে বা ধৰ্মৰ পথত তেওঁ কেতিয়াও ব্ৰতী হ'ব নোৱাৰে। কিন্তু কেনেবাকে যদি তেওঁৰ পত্নীগৰাকী, স্ত্ৰীগৰাকী, অৰ্ধাংগিনীগৰাকী যদি ধৰ্মপৰায়ণা হয় আৰু স্বামীক যদি ধৰ্ম পথত যোৱাত তেওঁ যদি সৰ্বদা অনুপ্ৰেৰণা যোগায়, তেতিয়াহ'লে এগৰাকী সন্ন্যাসী, এগৰাকী উদাসীন ব্যক্তিতকে গৃহস্থীজনে অতি সোনকালে ঈশ্বৰ প্ৰাপ্তি হ'ব পাৰে বুলি শাস্ত্ৰসমূহত উদাহৰণ দেখুৱাইছে। ভাৰতবৰ্ষত কেৱল উদাসীন ঋষিসকল আছিলে এনে নহয়, সম্পূৰ্ণ পতি পত্নী পুত্ৰ কন্যাৰে অৰণ্যত বাস কৰা ঋষিও আছিলে। এতিয়া অনুসয়াৰ দৰে পত্নী, যাৰ বা গাৰ্গীৰ দৰে পত্নী, এইসকল ঋষি।
আৰু সেই ঋষি পত্নীসকলৰ যিবিলাক সাধনা বা তেওঁলোকৰ যিবোৰ বল, তেওঁলোকৰ যিবিলাক সাধনাৰ গতি, সেইবোৰ আজিও শাস্ত্ৰৰ পাতে পাতে খুব স্পষ্টভাৱে উল্লেখ হৈ আছে। সেইকাৰণে এইটো ভয় খাবলগীয়া বিষয়ো নহয় যে আমি গৃহ সংসাৰত আহিলে আমাৰো একোগৰাকী পত্নী আছে, গতিকে সেই পত্নীসকলে আমাক ঈশ্বৰ প্ৰাপ্তিৰ পৰা তেওঁলোক বাধা হৈছে নেকি? নাই। যদি আপোনাৰ পত্নী বা আপোনাৰ স্ত্ৰী, আপোনাৰ ধৰ্মপত্নী, আমি ধৰ্মপত্নী বুলি এইকাৰণে কওঁ যে তিৰোতা বা পত্নী এইবিলাক নকওঁ, আমি ধৰ্মপত্নী শব্দটো ব্যৱহাৰ কৰোঁ এইকাৰণে যে মোৰ ধৰ্মৰ তেওঁ একান্ত সহযোগী। গতিকে মোৰ ধৰ্ম কাৰ্যত তেওঁ সকলো ক্ষেত্ৰতে সহযোগিতা কৰি যদি কৰে, তেতিয়াহ'লে সেইগৰাকী পুৰুষৰ কাৰণে ঈশ্বৰ প্ৰাপ্তিত কেতিয়াও বাধা হ'ব নোৱাৰে। হে ৰাম হেন গৰি হিত কৰ্ম আনে কোনে কৰে, স্ত্ৰী সংগী একে মই অধমত পৰে। আর এহি বুলি বিলাপ করন্ত মহাবীর, মনত গুনিয়া পাছে করিলন্ত স্থির। হে রাম এরি রাজ্য ভার চলি যাই বহু কাননে, ও একান্তে করিব সেৱা কৃষ্ণৰ চৰণে। এইবুলি প্ৰিয়ব্ৰত ৰজাই চিঞৰি চিঞৰি বিলাপ কৰি কৰি কান্দিবলৈ ধৰিলে যে মোৰ নিচিনা অধম, মোৰ নিচিনা মূৰমুঠি কোন হ'ব পাৰে, যে মই এগৰাকী স্ত্ৰীৰ বশৱৰ্তী হৈ আজিও মই ধৰ্ম কাৰ্যত প্ৰকৃতপক্ষে যি ধৰণে আত্মনিয়োগ কৰিব লাগিছিল মই কৰিব পৰা নাই। গতিকে তেওঁ সিদ্ধান্ত ললে, মনত গুণি সিদ্ধান্ত ললে, স্থিৰ কৰিলে যে মই মোৰ পুত্ৰ পত্নী ৰাজ্য ভাৰ সকলো এৰি মই এতিয়া অৰণ্যলৈ গমন কৰিম, আৰু য'ত মই পূৰ্বৰ লেখীয়াকে কৃষ্ণৰ দুখানী অভয় চৰণ ভজিম একান্ত চিত্তে। এই সিদ্ধান্ত ৰাম এহি বুলি নৃপবৰ তেখনে উঠিল, পুত্ৰ সমস্তক ৰাজ্য বিভাগিয়া দিল। আর মৃতক সমান কৰি ভাৰ্যা কতে জিলা, নাৰদৰ প্ৰসাদত আনন্দ লভিলা। আৰু এই বুলি তেওঁ তৎক্ষণাৎ উঠিলে, পুত্ৰ সমস্ত ৰাজ্য সমস্তকে পৰিত্যাগ কৰিলে, আৰু নিজৰ ভাৰ্যাকো তেওঁ মৃত্যু হোৱা বুলি এৰি গুচি গল। আৰু দেৱৰ্ষি নাৰদৰ প্ৰসাদত তেওঁ পৰম আনন্দ লাভ কৰিলে। প্ৰভুসকল, প্ৰিয়ব্ৰত ৰজাই নিজৰ পত্নীক মৃত্যু হোৱা বুলি ভাবি এৰি গুচি গল, আৰু গৈ নাৰদৰ প্ৰসাদত তেওঁ প্ৰাপ্তি হল। কিন্তু মই এগৰাকী ৰজাৰ নাম উল্লেখ কৰিব খুজিছো, যাৰ নাম হৰিচন্দ্ৰ। প্ৰিয়ব্ৰত ৰজাৰ যদিও শক্তি সামৰ্থ্য অনেক আছিলে, কিন্তু সত্যৰ পূজাৰী হিচাপে পৃথিৱীত প্ৰসিদ্ধ ৰজাগৰাকী হল হৰিচন্দ্ৰ, ৰামচন্দ্ৰৰ পূৰ্বজ। তে হৰিচন্দ্ৰৰ সত্যৰ ব্ৰত যিটো, সেইটো পালন কৰাত কিন্তু তেওঁৰ শেষ পৰ্যন্ত তেওঁক সহযোগিতা কৰিলে তেওঁৰ পুত্ৰ আৰু পত্নী, বিশেষকে পত্নী। হিৰণ্যকশিপুৰ ক্ষমা কৰিব, মহাৰাজ হৰিচন্দ্ৰ মহা দানবীৰ আছিলে। গতিকে তেওঁ এদিন যজ্ঞ কৰি পেলাই সকলোকে দান দি থাকিলে, আৰু এদিন বিশ্বমিত্ৰ আহি ওলাল। শেষত বিশ্বমিত্ৰই কলে যে মই ৰৈ গলো নহয় দান পাবলে। বোলে কওকচোন গুৰুবৰ কি লাগিব? বোলে মই যি বিচাৰিম দিবানে? এৰা দিম, যি বিচাৰে মই তাকে দিম। বোলে তোমাৰ ৰাজ্য মোক দিয়া। ঠিক আছে, লৈ লোৱা, আজিৰ পৰাই ৰাজ্য তোমাৰ। মহাৰাজ
হৰিচন্দ্ৰৰ এই বাণী কিমান সত্যতা আছে, এই বাক্যৰ সত্যতাটো কিমান। আমি সেইকাৰণে শৰণ দিলে এই উদাহৰণ আমি উপদেশলৈ আনো। কায় মন বাক্য, বাক্য কেনেকুৱা বস্তু, বাক্য দিলে কেনেকৈ তাক মানে পালন কৰিব লাগে। যে হে প্ৰভু, আজিৰ পৰা সত্যে সত্যে তোমাৰ চৰণত বিক্ৰয় গলো, এই বাক্যটো সত্যতা ৰক্ষা কৰিবৰ কাৰণে কি কৰিব লাগিব। হৰিচন্দ্ৰ কলে, হয় গুৰুদেৱ, আজিৰ পৰা ৰাজ্য তোমাৰ, তেতিয়াহ'লে মোক ৰাজ্য দিয়া। লগে লগে হৰিচন্দ্ৰই হ'ব লৈ লওক, বোলে দানহে দিলা, এতিয়া দক্ষিণা, বোলে কওক দক্ষিণা কি লাগিব। বোলে মোক ইমানখিনি স্বৰ্ণ মুদ্ৰা লাগে দক্ষিণা স্বৰূপ। লগে লগে হৰিচন্দ্ৰই মন্ত্ৰীক কলে, যোৱা আমাৰ ৰাজভঁৰালৰ পৰা এইখিনি স্বৰ্ণ মুদ্ৰা তেখেতক দক্ষিণা হিচাপে আনি দিয়া। তেতিয়া বিশ্বমিত্ৰই কলে, ৰবা, তোমাৰ ৰাজভঁৰাল বুলি কলা যে, কিয় গুৰুদেৱ? এই মুহূৰ্তৰ পৰাতো ৰাজ্য মোৰহে, গতিকে ৰাজভঁৰালো মোৰ। গতিকে তুমি ৰাজভঁৰালৰ পৰা মোক দক্ষিণা দিব নোৱাৰিবা, তুমি নিজৰ পৰা দিব লাগিব। এই কথা শুনি মহাৰাজ হৰিচন্দ্ৰই, ঠিক আছে গুৰুদেৱ, এই বুলি তেওঁ ৰাজমুকুট সমগ্ৰ অলংকাৰ খুলি বিশ্বমিত্ৰৰ চৰণত অৰ্পণ কৰি সন্যাসীৰ বেগ ধৰি তেওঁ নিজৰ পুত্ৰ ৰোহিদাসক আৰু পত্নীক লগত লৈ ৰাজ্যৰ পৰা ওলাই গৈছে। অজান্তি দেশলৈ তেওঁ গৈ থাকিলে। আৰু ফল মূল ৰাস্তাত যি পাইছে তাকেই খাইছে, গছৰ তলতে শুইছে। কালিলৈকে চক্ৰৱৰ্তী ৰজা আছিল, আজি তেওঁৰ থাকিবলৈ ঘৰ নাই, আশ্ৰয় নাই। আৰু মাজে মাজে বিশ্বমিত্ৰ আহি ওলাই বোলে, ক'ত মোৰ দক্ষিণাটো লাগিছিল নহয়। সদুশেষত তেওঁ পত্নীয়ে এঘৰ ব্ৰাহ্মণৰ ঘৰত কাম কৰিবলৈ গৈ টকা লৈ আহিলে, সেয়া বিশ্বমিত্ৰক দিলে। আৰু তেওঁ শেষত দক্ষিণাৰ টকা যোগাৰ কৰিব নোৱাৰি মহাৰাজ হৰিচন্দ্ৰই শেষত গৈ এজন চণ্ডালৰ ওচৰত শ্মশানত গৈ তেওঁ নিজক বিক্ৰয় কৰে। আৰু সেই শ্মশানত আজিও, সেই শ্মশান কাশীত হৰিচন্দ্ৰ শ্মশান হিচাপে আজিও বিদ্যমান হৈ আছে, য'ত মৃতকৰ সংস্কাৰ হলে পোনে পোনে বৈকুণ্ঠ প্ৰাপ্তি হয় বুলি, মোক্ষ প্ৰাপ্তি হয় বুলি জনশ্ৰুতি বিশ্বাস আছে। গতিকে সেইখন শ্মশানতে, গংগাৰ তীৰতেই, কাশী বিশ্বনাথ মন্দিৰৰ তৎপৰতে তাত হৰিচন্দ্ৰ শ্মশান আজিও বিদ্যমান আছে। গতিকে তাত তেওঁ সেই দৃশ্যসমূহ, ৰজা হৈও চণ্ডালৰ নিচিনাকে তেওঁ শৱ দাহন কৰিছিল। আৰু সেই ধৰণে তেওঁ বিশ্বমিত্ৰক তেওঁৰ বাক্য দিয়া দক্ষিণা তেওঁ কটাইছিল, মানে দি দিছিলে। আৰু চণ্ডালৰ যেনেকুৱা অত্যাচাৰ আৰু উৎপীড়ন সহিছিল, যিটো ভাবিব নোৱাৰি। শেষত এনেকুৱা পৰীক্ষাও হৰিচন্দ্ৰৰ জীৱনত আহিল যে ব্ৰাহ্মণে তেওঁৰ পত্নীক গালি পাৰে যে, তোমাৰ এই ল'ৰাটোৱে এনেহে খাই মোৰ ইয়াতে, এইটো একো কাম নকৰে, যোৱা তাক ফুল ছিঙিবলৈ পঠিয়াই দিয়া, মোৰ পূজাৰ ফুল। আৰু সেই অকণমানি ল'ৰাটোৱে ফুল ছিঙিবলৈ গ'ল আৰু তাতে কাল তক্ষকে দংশন কৰিলে, মৃত্যু হ'ল। ব্ৰাহ্মণে কলে, লৈ যা, এইটো মৃত ল'ৰা, মোৰ ঘৰত ৰাখিব নোৱাৰা, চোৱা হৈ যাব, সোনকালে লৈ যোৱা। তেতিয়া মাতৃয়ে মৃত পুত্ৰক কোলাত লৈ কলে যে, হে ব্ৰাহ্মণ দেৱতা, ইয়াক সৎকাৰ কৰিবৰ কাৰণে মোক অকমান পইচাৰ প্ৰয়োজন। নাই নাই, কোনো ধৰণৰ পইচা দিব নোৱাৰে। আৰু তেওঁ তেনেকে শ্মশানলৈ সন্তানটো দাহন কৰিবলৈ লৈ আহিছিল। আৰু এনে বিধিৰ বিধান যে তাত দাহন কৰিবৰ কাৰণে স্বয়ং তেওঁৰ পিতৃ চণ্ডাল বেশেৰে সেই শ্মশানত আছে। আৰু হৰিচন্দ্ৰই নিজৰ পুত্ৰ ৰোহিদাসৰ মুখ দেখি কান্দিব খুজিও কান্দিব পৰা নাই, কাৰণ কান্দিলে জানোচা তেওঁৰ পত্নী তেওঁক চিনি পাব। আৰু নিজ হাতে তেওঁৰ পুত্ৰক দাহন কৰিবৰ কাৰণে চিতা সাজু কৰিছিল।
পত্নীয়ে কান্দি কান্দি কৈছিল যে মোৰ হাতত কিন্তু এটা ফুটা কৰিও নাই, হে চণ্ডাল দেৱ, মোৰ পুত্ৰক তুমি এনেই দাহন কৰি দিব লাগিব। আৰু যেই চিতাত তুলিছিল সন্তান দাহন কৰিবৰ কাৰণে, সেই মুহূৰ্ততে স্বয়ং ধৰ্মৰাজ আহি তাত উপস্থিত হৈছিল, বিশ্বমিত্ৰ আহি উপস্থিত হৈছিল। ধন্য হে ৰাজন, ধন্য তোমাৰ পুত্ৰ পৰিবাৰ, ধন্য। সত্য ৰক্ষা কৰিবৰ কাৰণে নিজক বিক্ৰয় কৰা তোমাৰ পৰিয়ালৰ এই নজিৰ সমস্ত জগতৰ কাৰণে। এইবোৰ শ্মশান নহয়, এইবোৰ আমি বনাই লোৱা। যিগৰাকী চণ্ডালৰ ওচৰত তুমি বিক্ৰয় গৈছিলা, সেইজন স্বয়ং ধৰ্মৰাজ আছিলে তোমাক পৰীক্ষা চাবৰ কাৰণে। আৰু সেই ব্ৰাহ্মণজনো মোৰে ৰূপ আছিলে। বিশ্বমিত্ৰই ক'লে, ময়ে লৈছিলো তোমাৰ পত্নীক কাম কৰা মহিলা হিচাপে। কাল তক্ষক এনেই আমি কৰিছিলো, তোমাৰ পুত্ৰৰ মৃত্যু হোৱা নাই। এই বুলি কমণ্ডলৰ পৰা পানী ছটিয়াই দিওঁতে পুত্ৰ সাৰ পাই উঠিছিল। আৰু কমণ্ডলৰ সেই পানী ছটিয়াই দিয়াৰ লগে লগে পূৰ্বৱত ৰজা হৰিচন্দ্ৰৰ শ্ৰী সুন্দৰ চেহেৰাৰে উজ্জ্বল হৈ উঠিছিল। পত্নীও ৰাণীৰ নিচিনাকে উজ্জ্বল হৈ পৰিছিল, পুত্ৰ ৰোহিদাসো উজ্জ্বল হৈ পৰিছিল। আৰু বিশ্বমিত্ৰই কৈছিল যে হে ৰাজন, তুমি যে এগৰাকী সত্যবাদী, এই কথা জগতত প্ৰতিষ্ঠা হৈ গ'ল। যুগ যুগলৈকে তোমাক মানুহে সন্মান কৰিব, সেৱা কৰিব। এইটোৰ কাৰণে যোৱা মই তোমাৰ ৰাজ্য পুনৰ উভতাই দিলো। মই এগৰাকী সন্যাসী, মোক ৰজা হোৱাৰ কোনো অভিলাষ নাই। কিন্তু তোমাৰ দৰে স্থিতপ্ৰজ্ঞ পুৰুষসকল, মই এইকাৰণেই কাহিনীটো উল্লেখ কৰিছো যে হৰিচন্দ্ৰৰ জীৱনত সত্য প্ৰতিষ্ঠা কৰি মুখ্য প্ৰাপ্তিৰ কাৰণে, ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে তেওঁৰ পত্নীয়ে কিন্তু তেওঁক সহায় কৰিছে। গতিকে আজিও জগতত এনেকুৱা অনেক পত্নী, দেৱী সদৃশ ভক্তিযুক্তা পত্নী জগতত এতিয়াও আছে, যিসকল ধৰ্মপত্নীয়ে নিজৰ স্বামীক সম্পূৰ্ণ ধৰ্মপথত থাকিবৰ কাৰণে তেওঁৰ জীৱনৰ সৰ্বোচ্চ পৰিত্যাগ কৰি স্বামীক ধৰ্মপথগামী হ'বৰ কাৰণে প্ৰেৰণা যোগায়। গতিকে জগতৰ এনে প্ৰতিগৰাকী নাৰীৰ চৰণতে আমি কোটি কোটি প্ৰণাম জনাওঁ, যিসকল পত্নীৰ কাৰণে নিজৰ স্বামীয়ে ধৰ্মপথত স্থিতপ্ৰজ্ঞভাৱে থাকি ঈশ্বৰ প্ৰাপ্তি হ'ব পাৰে। গতিকে এয়া উদাহৰণ কিন্তু প্ৰিয়ব্ৰতৰ ক্ষেত্ৰত দেখা গ'ল যে তেওঁ কিন্তু নিজৰ পত্নীক পৰিত্যাগ কৰি, পুত্ৰসকলক পৰিত্যাগ কৰি, ৰাজ্যভাৰ সকলো পৰিত্যাগ কৰি তেওঁ গুচি গ'ল। হে ৰাম, আর প্রিয়ব্রত সমরজা নাহি ত্রিভুবনে, ও হেনয়দ ভূত কথা করে কোনজনে, আর রথরস প্রত ভইলা শপত সাগর, রাত্রিক করিলা দিন জিতু যার আজ্ঞা করি ভইলা ইতিনি ভুবনে, হেন বিষয়ক বিষ্ঠা সমমানি মনে, বনক চলিলা গোবিন্দত দিয়া চিত্ত, আজিও যশস্যা যাৰ গাৱে পৃথিৱীত, শোক নিগদতি পাছে শুনিও নৃপতি, জ্যেষ্ঠ পুত্ৰ ভৈলা তান জম্বুদ্বীপ পতি, আর নামত আগ্নিদ্রজাক বুলে হবে ভাল, পুত্রবতে প্রজাক করন্ত প্রতিপাল, আর একদিনা রাজা গন্ধমাদন গিরিত, পুত্র কামে তপ আচৰিলা বিপৰীত। হে প্ৰভু কলাসকল, প্ৰিয়ব্ৰত ৰজাৰ দৰে যশস্বী ৰজা পৃথিৱীত খুব কম আছে। তেওঁৰে জ্যেষ্ঠ পুত্ৰ অগ্নিদ্ৰ তেওঁ জম্বুদ্বীপৰ অধিপতি হল, আৰু তেওঁ প্ৰজাসকলক নিজৰ পুত্ৰৰ নিচিনা পালন কৰিছে। এদিন তেওঁ গন্ধমাদন পৰ্বতত পুত্ৰ কামনাৰে তেওঁ এক বিপৰীত তপস্যা সাধন কৰিলে। প্ৰভুসকল, যি গন্ধমাদন পৰ্বতত তেওঁৰ পিতৃ প্ৰিয়ব্ৰতে
সাধনা কৰি ঈশ্বৰ প্ৰাপ্তি হৈছিলে সেই একে গন্ধমাদন পৰ্বততে তেওঁৰ পুত্ৰ অগ্নিদ্ৰয় পুত্ৰ কামনাৰে বিপৰীত তপস্যা সাধন কৰিবলৈ গ'ল আর ধ্যান কৰি ব্ৰহ্মা কোৱা সন্ত ৰাজসূতে সত্য লোকে থাকি ব্ৰহ্মা জানিলা ইংগিতে হে রাম পূর্ব সিদ্ধি নামে অপে সরায়ে কজনী আর পরম সুন্দরী দেবী চন্দ্রমা বদনী আর ব্রহ্মার আগত গীত গাৱে বৰবালা সেই বেলা ব্ৰহ্মদেৱে আদেশ কৰিলা প্ৰিয়ব্ৰত ৰজাৰ পুত্ৰ অগ্নিদ্ৰয় যেতিয়া গন্ধমাদন পৰ্বতত পত্নী কামনাৰে পুত্ৰ কামনাৰে প্ৰিয়ব্ৰত ৰজাৰ পুত্ৰ অগ্নিদ্ৰয় যেতিয়া পুত্ৰ কামনাৰে গন্ধমাদন পৰ্বতত ব্ৰহ্মাক তপস্যা সাধন কৰিলে ব্ৰহ্মাই এই কথা জানিলে ব্ৰহ্ম সত্যলোকত থাকি আৰু পূৰ্বচিতি নামে এগৰাকী অপ্সৰা যিগৰাকী চন্দ্ৰৰ দৰে সুন্দৰ শৰীৰ আছিলে বদন আছিলে তেওঁ ব্ৰহ্মাৰ আগত গীত আদি গায় নৃত্য আদি কৰে আৰু ব্ৰহ্মাই তেওঁক আজ্ঞা কৰিলে কি আজ্ঞা কৰিলে হে ৰাম চলিয়ক পূৰ্বচিতি আমাৰ অৱচনে অগ্নিধ্বৰ ভাজ্যা হুয়া থাকা ৰংগমনে আজ্ঞাশিৰে ধৰি গৈলা চলি অপেশ্বৰী গন্ধমাদনক পাইলা লাখ বেশ কৰি যোৱা তুমি গন্ধমাদনলৈ যোৱা আৰু গন্ধমাদনত তুমি গৈ তাত তপস্যা কৰি থকা অগ্নিধ্বৰ তুমি পত্নী হোৱা এইবুলি ব্ৰহ্মাই তেওঁক আজ্ঞা কৰিলে আৰু ব্ৰহ্মাৰ আজ্ঞা শুনি লাখে বেশে আহি সেই স্থান উপস্থিত আসন্ত অগ্নিধ্বৰ জৈত তপস্যা কমনে পখিলন্ত অপেশ্বৰী সিহি পুষ্পবন আর মিলিল বসন্ত তাত কুসুমিত বন অশোক চম্পক গুটি মালি বিতুপন সেউতি মালতী জ্যোতি শেৱালি নেৱালি বকুল বন্দুলি মালি পলাশ পাৰুলি কেতেকী তগৰ নামে কেশৰ মধাই কৰবীৰ বকুল ফুলি আছে ঠাই ঠাই জবা মন্দাৰ বাগি ৰংগিয়াল ঘেৱালি আন অসংখ্যাত ফুল আছে ফুলি ফুলি মধু লোভে ভ্ৰমৰ কৰয় কোলাহল ফলৱন্ত বৃক্ষ তাতে আছে ভাল ভাল হে ৰাম লহনা লহন কৰি ফল আছে লাগি ফলৰ ভৰত যেন ডাল পৰে ভাগি ধীৰে ধীৰে দক্ষিণে মলয়া বহে বাও পখিলেতে জয় তাতে ফুললিত ৰাও মত্ত ক্ৰৌঞ্চৰ ময়ূৰৰ নাদ মনোহৰ তাৰ প্ৰতিধ্বনি সবে পুৰিল গগৰ তাতে শুনি জলেশ্বৰ পক্ষীৰ আৰাও কোৰাবক কংকনানা পক্ষী থাও থাও ব্ৰহ্মাৰ আদেশ লৈ পৰমা সুন্দৰী পূৰ্বচিত্ৰী যেতিয়া আহি গন্ধমাদন পৰ্বত পালে সেই সময়ত তাত বসন্ত ঋতু আৰম্ভ হৈ গ'ল সেউতি মালতী জ্যোতি গুটিমালি চম্পক অশোক বিতুপন ফুলিবলৈ আৰম্ভ সুন্দৰ সুন্দৰ ফল লহমা লহমিকে ওলমি ওলমি ডাল ভাগি ভাগি পৰিব ধৰিলে সুন্দৰ মলয়া মৃদু পৱন সুগন্ধ পুষ্পৰ সুগন্ধি মলয়া বতাহত গুঞ্জৰি চাৰিওফালে চৰাইসকলৰ মাত
কুলি কেতেকীৰ মাত, ক্ৰৌঞ্চ ময়ূৰৰ নাদ, জলত থকা চৰাইবিলাকৰ শব্দধ্বনিয়ে এক বিশেষ পৰিৱেশৰ সৃষ্টি কৰিলে, এক ৰোমাঞ্চকৰ পৰিৱেশ নিৰ্মাণ হ'ল। আর মহাসৰু বৰষব আছে থানে থান, দেৱনাৰী গণে জাত সদা কৰে স্নান, ফুলি ফুলি আছে যত উৎপল কমল, ৰাজহংস চক্ৰবাক ৰঞ্জিত সকল, মৃণাল ভুঞ্জিয়া ৰাও করে নানা মত, যেন বিষ্ণু ভক্ত জন সন্তৰ সংগত। তাত অনেক সৰোবৰ আছে, সেই সৰোবৰ বিলাকত দেৱ নাৰীসকল, অপ্সৰাসকল আহি তাত স্নান কৰে সদায়, আৰু তাত বিভিন্ন ধৰণৰ পদুম ফুল ফুলি আছে, আৰু ৰাজহংস বিলাকে তাত সেইবোৰ খাই অত্যন্ত আনন্দ চিত্তে তাত ভ্ৰমি থাকে, এক বিশেষ পৰিৱেশ। গতিকে এনেকুৱা আনন্দত থাকে যেন বিষ্ণু ভক্তসকলে সন্ত সংগত থাকি যি ধৰণে আনন্দিত হৈ থাকে, তাত পৰিৱেশটো সেইটো। হে ৰাম তৰত উঠিয়া কত গাঁও পুৰা লয়, পিঠিত লুকায়া থুত কতো নিদ্ৰা যায়, হেন উপবনে প্ৰৱেশিলা বৰবালা, আকাশে উদিত যেন ভৈলা চন্দ্ৰকলা। ইমান সুন্দৰ স্থানত, ইমান সুন্দৰ পৰিৱেশত পূৰ্বচিতি নামৰ সেই চন্দ্ৰবদনী অপেশ্বৰাগৰাকী যে তাত উপস্থিত হল, যেন অন্য এটি চন্দ্ৰ তাত যেন উদিত হৈ গল, যেন সোণত শোগ আচৰিলে, এগৰাকী সুন্দৰী নাৰীৰ তাত প্ৰৱেশ ঘটিলে। ৰাম কুসুমৰ গন্ধে যেন চলিল ভ্ৰমৰী, ৰূপে ত্ৰিভুৱন মোহে পৰম সুন্দৰী। ফুলৰ সুগন্ধিত যেনেকে ভোমৰাবিলাক দৌৰি যায়, ঠিক তদ্ৰূপ ত্ৰিভুৱনত পৰম সুন্দৰী ৰূপেৰে আহি তাত সেই অপ্সৰাগৰাকী উপস্থিত। আর করজোরে বুলো হবে শুনা সভা সদ, মহামুগ্ধ হুয়া করু ভাগবত পদ, আর সাগরক জুখে যেন বাড়ি ধরি পরে, বালকে চন্দ্রক যেন হাত মেলি ধরে, গরুরক দেখিয়া ন পক্ষী উড়া মারে, ও আমাক পাইলে কহি তিনি পতন্তরে। উপদেশত খুব সুন্দৰকে কথা বৰ্ণন কৰিছে, কৈছে যে মই কৰজোৰে আপোনালোকক কৈছো হে সভাসদসকল, ভাগৱতৰ পদৰ প্ৰতি মুগ্ধ হৈ মই আচলতে ভাগৱত পদ কৰিছো, কিন্তু মোৰ দৰে মূঢ়মতী এগৰাকীয়ে ভাগৱতৰ পদ কৰিব যোৱাটো এনেকুৱা হৈছে যেন হাতত এডাল বাঢ়ি লৈ সাগৰ জুখিবলৈ গৈছো। বালকে যেনেকে আকাশত চন্দ্ৰটো দেখিলে হাত মেলি আহ আহকে মাতে, চন্দ্ৰটো হাতত লব খোজে, আৰু গৰুৰক দেখি পেলাই অন্য টিপচি চৰাই যেনেকে গৰুৰৰ নিচিনা কাম কৰিব খোজে, এই তিনিটা উদাহৰণ মোৰ ক্ষেত্ৰতো প্ৰযোজ্য হৈছে। হে প্ৰভুসকল, স্বয়ং অনিৰুদ্ধ দেৱৰ নিচিনা এগৰাকী আতা পুৰুষে যদি এনেকুৱা কথা ক'ব পাৰে, আৰু আমাৰ নিচিনা মূঢ়মতীসকলে ভাগৱত ব্যাখ্যা কৰিবলৈ ভয় লগা কথা। আমাৰ ইয়াতকেও আৰু যদি তলৰ কিবা পতন্তৰ, এয়া আমাৰ ক্ষেত্ৰত প্ৰযোজ্য। আচলতে সঁচা কথা ক'বলৈ গ'লে আজি বৰ ডাঙৰ কথা এটা উল্লেখ কৰিছে
যে ভাগৱতৰ পদৰ প্ৰতি মুগ্ধ হৈ ভাগৱত কথা কোৱা হয়। ভাগৱতৰ এই সুমধুৰ কথাত আত্মনিয়োগ কৰি থাকিবলৈ মন যায়। যিমানখিনি সময় ভাগৱতৰ সমুদ্ৰত অৱগাহন কৰি থকা যায় তাতকৈ আৰু সন্তোষ কোনো সময়তে প্ৰাপ্তি নহয়। গতিকে জানাই নাজানাই হোৱাই নোহোৱাই ভাগৱতখিনি গাই ভাগৱতৰ কথাকে চৰ্বিত শ্ৰৱণ কৰি থাকি যি আনন্দ অনুভৱ হয় পৃথিৱীত আৰু কোনো সময় কোনো ব্যৱস্থাই সেই আনন্দ আমাক দিব নোৱাৰে। এবাৰ গৰুৰে এটা ডালত বহি থাকিলে, এডাল গছৰ, আৰু সেই ডালটোৰে এটা সৰু পাতত বহি থকা এটা টিপচী চৰায়ে গৰুৰক প্ৰণাম জনালে যে হে গৰুৰ মহাৰাজ, তোমাক প্ৰণাম। কোৱাচোন ক'ত আছা তুমি? বোলে মই পাতটোতে যে লুকাই আছো তোমাৰ সন্মুখত। টিপচী কোৱা। বোলে হে মহাৰাজ, তুমিতো আমাৰ পক্ষী কুলৰ কাৰণে তুমিয়ে আমাৰ গৌৰৱৰ বিষয়। তোমাক লৈ আমি সমস্ত পক্ষীকুল গৌৰৱান্বিত যে তুমি ভগৱানক কান্ধত লৈ ফুৰা, যাওঁ বুলি বৈকুণ্ঠলৈ যাব পাৰা। গতিকে মোৰ নিচিনা টিপচীকো এদিন লগত লৈ কিবাকে যাব নোৱাৰিনে? অকণমান বৈকুণ্ঠত গৈ অমৃত পান কৰি আহিবলৈ মন আছিলে। গৰুৰে বোলে ঠিক আছে বোলা। এই বুলি তেওঁৰ প্ৰকাণ্ড দৌকা দুখনৰ কৰবাৰ পাখি এটাৰ চেপত টিপচীক লুকুৱাই ললে আৰু বৈকুণ্ঠলৈ তেওঁ গল আৰু তাত হেঁপাহ পলুৱাই অমৃত পান কৰিলে। আৰু উভতি আহি যেতিয়া গছৰ ডালত বহিলে পুনৰ, তেতিয়া তেওঁৰ মনত পৰিল, মোৰ লগততো টিপচী গৈছিলে, তাকতো মই অমৃত নোখোৱালো। টিপচী হয় মহাৰাজ ওলালে। বোলে বৰ ভুল হৈ গল নহয়, মইতো তোমাক লৈ গৈছিলো কিন্তু মই পাহৰি থাকিলো। কৈছে যে হে মহাৰাজ, মই পৰিতৃপ্ত। কেনেকে? যে তুমি অমৃত পান কৰোতে তোমাৰ দুই ঠোঁটৰ কেৱাৰীৰে যিখিনি অমৃত বৈ আহিছিলে সেইখিনি খাওঁতে মোৰ পেট ভৰি মই বহি থাকিলো তাতে। মোক আৰু সুকীয়াকে তুমি দিলেও মই খাব নোৱাৰিলোহেঁতেন। গতিকে আমাৰো অৱস্থা সেইটোৱে হৈছে প্ৰভুসকল। আমাৰ নিচিনা টিপচী বিলাকেও মহাপুৰুষ শংকৰদেৱ গুৰুজনা, তাৰাৰ অনুগামী অনিৰুদ্ধ দেৱ, পলাপ চন্দ্ৰ ভাৰতী, চন্দ্ৰ ভাৰতী ইত্যাদি প্ৰমুখ সেইসকল মহাপুৰুষসকলে যি অমৃত আমাক ধাৰাসাৰে দি থৈ গৈছে, আমিও সেই তেওঁলোকৰ কৰবাৰ এচুকত লুকাই থাকি তেওঁলোকৰ শ্ৰীমুখ নিঃসৃত যিখিনি অৱশিষ্ট সেইখিনি পান কৰি আচলতে আমাৰ দৰে মানুহবিলাক পৰিপূৰ্ণ হৈ থাকে। হীৰা মৰা পৰম গহন ইটো ভাগৱত শাস্ত্ৰ, অৰ্থৰ ন পাও স্থিৰ পদ কৰো মাত্ৰ, আর ভাগৱত চন্দ্ৰ যেন জৈত প্ৰকাশ হয়, মই অল্পমতি কৈৰ মূঢ় আতিশয়, ব্ৰাহ্মণৰ মুখে যেন কথাই আছো শুনি, সিহিমতে পদচয় কৰিলো আপুনি। পৰম গহন শাস্ত্ৰ ভাগৱতৰ মই কৰিবলৈ গৈছো পদ, কিন্তু ইয়াৰ অৰ্থ মই পদৰ স্থিৰ অৰ্থ নাপাওঁ, মই অল্পমতি, মই মূঢ় আতিশয় এই বুলি কৈছো। ব্ৰাহ্মণৰ মুখে এই কথা শুনি সেই ধৰণে পদ ৰচনা কৰিবলৈ কৈছো। প্ৰভুসকল, অসমত এটা সময় সমাগত হৈছিলে, আজিৰ পৰা কিছু বছৰ আগৰ কথা। এক শৰণৰ নামত কেৱল ব্ৰাহ্মণ বিদ্বেষী কথা কোৱাটো এটা ফেশ্বনলৈ ৰূপান্তৰ হৈছিল। আজিকালি পিছে কমিলে, তথাপিও মাজে সময়ে এই কথাবোৰ ক'বলৈ আৰম্ভ কৰে। প্ৰকৃতপক্ষে ভাৰতবৰ্ষত সনাতনী পৰম্পৰাত ব্ৰাহ্মণ, ক্ষুদ্ৰ, বৈশ্য, ক্ষত্ৰিয় এইবিলাকৰ কোনো বিচাৰ আচলতে ভেদভাৱ নাই। জন্মসূত্ৰে কেতিয়াও কোনো ব্ৰাহ্মণ হোৱা নাই, সূত্ৰে কোনো বৈশ্যও হোৱা নাই, কোনো হোৱা নাই। গীতাত ভগৱন্ত পুৰুষে স্পষ্ট কৰিলে
চতুর্বর্ণ ময়া সৃষ্ট্বা গুণ কর্ম বিভাগস্য চতুর্বর্ণ মই সৃষ্টি কৰিছো গুণ আৰু কৰ্মৰ দ্বাৰা ই বিভাজিত হৈছে আজি কোনোবা যদি তথাকথিত উচ্চ জাত লোকে যদি কয় যে মোৰ জন্মসূত্ৰে উচ্চ জাত লাভ কৰিছো এই শাস্ত্ৰসন্মত নহয় জন্মানাত জায়তে শূদ্ৰ সংস্কারা দ্বিজো ঈশ্বতি বেদ অধ্যায় ভবেত বিপ্র ব্রহ্ম জানন্তি সব ব্রাহ্মণ এইবিলাক কথা সকলোৱে জানে কর্ম সাধনা বলে এদিন ব্যক্তি ব্রাহ্মণত্ব প্রাপ্তি গতিকে এই কথা নাজানি ব্রাহ্মণক গালি পাৰিবলৈ যোৱাটো কোনো কাৰণ উচিত কথা নহয় ব্ৰাহ্মণক সমাদৰ কৰিবৰ কাৰণে মহাভাৰতৰ শান্তি পৰ্বত পিতামহ ভীষ্মই এই কথা কৈ গৈছে যুধিষ্ঠিৰ তাৰ মানে এই কাৰণে ব্ৰাহ্মণৰ সমাদৰৰ কথাটো প্ৰকট হৈছে যে কৃণ্ণন্তু বিশ্বমাৰ্য সমগ্ৰ বিশ্ব আৰ্য সভ্যতালৈ ৰূপান্তৰ হ'ব লাগে আৰ্য হ'ব লাগে সুসভ্য হ'ব লাগে ধাৰ্মিক হ'ব লাগে শিষ্টাচাৰ যুক্ত হ'ব লাগে সংযমী হ'ব লাগে নৈতিক চৰিত্ৰৰ আধাৰত নিজৰ জীৱন চৰিত্ৰ প্ৰবাহিত কৰিব লাগে প্ৰচলিত কৰিব লাগে আৰু ব্ৰাহ্মণ হ'ব লাগে সেইকাৰণে ব্ৰাহ্মণক উচ্চ স্থান দিয়া ব্ৰাহ্মণত্ব গুণ অৰ্জন কৰিব লাগে ব্যক্তিসমূহ গতিকে তেনেকুৱা অৰ্জিত ব্ৰাহ্মণসকলৰ পৰাই ভাগৱত কথা শুনিবলৈ ভাল আৰু সেইসকলৰ পৰাই শুনিছে উল্লেখ কৰিছে আৰু সেইধৰণে কৈছে যে যদি তেনেকুৱা সংস্কাৰী কথাৰ পৰা তেওঁ ভাগৱত নুশুনিলেহেঁতেন সেই উৎসটো যদি তেনেকুৱা সংস্কাৰী নহ'লেহেঁতেন তেতিয়াহ'লে আজি তেওঁ নিজকে অল্পমতি আতিশয় মূঢ় এনেকুৱা আত্মলঘিমাযুক্ত শব্দৰ দ্বাৰা নিজৰ আত্মপৰিচয় প্ৰদান নকৰিলেহেঁতেন কাৰণ অহংকাৰীসকলেতো কেতিয়াও কথা ক'বই নোৱাৰে গতিকে মানে বোলে অলপ পানীৰ মাছৰ জাপ সদায় বেছি যিবিলাক অলপ পানীত থাকে সেইবিলাক মাছে বেছি জঁপিয়ায় কিন্তু গভীৰ পানীত সাঁতুৰি থকা মাছে কিন্তু তেনেকে নজঁপিয়ায় কাৰণ তেওঁলোকে পানীৰ গভীৰতাটো সম্পৰ্কে তেওঁলোকৰ জ্ঞান আছে সেইকাৰণে কৈছে বোলে মৰে অত্যাজাহী মৰে অত্যাভোজী মৰে অলপ পানীৰ মাছ মৰে নদীৰ কুলৰ গাছ য'তে ত'তে জাহ দিবলৈ যোৱা ব্যক্তিবিলাকো বিপদত পৰে আৰু য'তে যি পায় অত্যাভোজী যি পায় তাকে খাই ফুৰা লোকসকলৰো দিগদাৰ জিভাৰ নিয়ন্ত্ৰণ নথকা সকলৰ কাৰণে বিপদ আৰু অলপ পানীৰ মাছ মৰে আৰু নদীৰ কুলতে যিবিলাক গছ থাকে সেইবিলাকৰো কোনো নিৰাপত্তা নাথাকে কাৰণ কেতিয়া গৰা খহাই সেই গছ উভালি লৈ যায় তাৰ কোনো নিশ্চয়তা নাই সেইকাৰণে গহন শাস্ত্ৰ অধ্যয়ন কৰিলে ব্যক্তিসমূহ কি হয় গহীনে হ'ব লাগে গহনী হ'ব লাগে অলপ জানি পুঠি মাছৰ নিচিনা অকমান পানীতে জঁপিওৱাটো উচিত নহয় শাস্ত্ৰ ইয়াক বাৰণ কৰিছে তাৰে উদাহৰণ আজি ইয়াত প্ৰকট হৈছে মূল কথা এইটোৱে যে শাস্ত্ৰ সম্পৰ্কে যিখিনি আমি জানিলো সেইখিনি নিচেই সামান্য আৰু যিমান জানিবলগীয়া আছে তাৰ কোনো সীমা সংখ্যা নাই গতিকে আপোনালোকে আচৰিত হ'ব আজিও লক্ষ লক্ষ সংস্কৃত শাস্ত্ৰ এতিয়াও অপ্ৰকাশিতভাৱেই আছে ভাৰতত প্ৰকাশে হোৱা নাই ছপা হোৱা নাই প্ৰিণ্ট হোৱা নাই যিবোৰ প্ৰকাশিত হ'ল আজি নালন্দা বিশ্ববিদ্যালয় এই বিধৰ্মীসকল আহিল জগতলৈকে আহি তেওঁলোকে জ্বলাই থৈ দিলে 6 মাহ জ্বলি জ্বলি সেই সমস্ত শাস্ত্ৰ নিশেষ হৈ গ'ল ইংৰাজ আহিল ইংৰাজৰ সেই কুট কৌশলত তেওঁলোকে আধ্যাত্মিক যিটো আচলতে বৈদিক সংস্কৃত ভাষাৰ জ্ঞান নথকা কেৱল লৌকিক সংস্কৃত ভাষাৰ জ্ঞান থকা লোকসকলৰ দ্বাৰা পুনৰ শাস্ত্ৰ নিৰ্মাণ কৰালে য'ত উদ্দেশ্য প্ৰণোদিতভাৱে মনু আদি সংহিতাক তেওঁলোকে বিকৃত কৰি সমাজত প্ৰতিষ্ঠা কৰিলে বেদ আদিক তেওঁলোকে বিকৃত ৰূপত প্ৰতিষ্ঠা কৰিলে আৰু আজি মানুহে সেই বিকৃত শাস্ত্ৰসমূহৰ তথ্যক উদাহৰণস্বৰূপে সমাজত প্ৰকট কৰি পেলাই ভাৰতীয় সনাতন পৰম্পৰাক অৱমাননা কৰিবৰ কাৰণে কিঞ্চিত মানুহ কুণ্ঠাবোধ নকৰে এই দুৰ্ভাগ্য
এনেকুৱা ধৰণৰ কিছুমান ভ্ৰান্ত ধাৰণা আমাৰ মন আৰু মগজুত সোমাই পৰিলে যেন আমি এখন গ্ৰহণ কৰিলো মানে ৰঙা ৰং আমি চাবই নাপায় গামোচাখনৰ ফুলটো আমি সেউজীয়া কৰি দিলো ৰঙা কেনেকৈ বাদ দিব আপোনাৰ তেজখিনি ৰঙা সেইখিনি ক'ৰ পৰা উলিয়াই পেলাব শৰীৰৰ পৰা আপোনাৰ জিভাখনেই ৰঙা ক'ৰ পৰা তাক বাদ দিয়ে এতিয়া হালধীয়া ৰং দেখিলে এলাৰ্জি গেৰুৱা ৰং দেখিলে এলাৰ্জি উঠি যায় এইবোৰ কেনেকুৱা কথা এইবোৰ প্ৰত্যেকটো কথাৰ তাৎপৰ্য আছে ভগৱান শ্ৰীকৃষ্ণ নিজেই পীতা বস্ত্ৰ পৰিধান কৰিছিল ৰামচন্দ্ৰই নিজেই পীতা বস্ত্ৰ পৰিধান কৰিছিল হালধীয়া বস্ত্ৰ পীত বস্ত্ৰে শোভে আতি শ্যাম কলেবৰ গতিকে মহাপুৰুষে উল্লেখ কৰিছে গতিকে হে প্ৰভুসকল আধ্যাত্মিক জগতখন সম্পূৰ্ণ অন্তঃকৰণৰ এখন জগত ইয়াৰ বাহ্যিকতাৰ লগত ইয়াৰ কোনো সম্বন্ধ নাই যিসকল লোকে এই বাহ্যিক সম্বন্ধত ধৰ্মৰ লগত ৰিলেটেড কৰিবলৈ যায় তেওঁলোকে প্ৰকৃত ধৰ্মৰ পৰা ফালৰি কাটি অন্য দিশে গতি কৰে সফল কেতিয়াও হ'ব নোৱাৰে ধৰ্মক লৈ ইজনে আনজনৰ লগত কেতিয়াও কম্পেয়াৰ নহয় তুলনা নহয় যে মই কিমান ধৰ্ম কৰিছো আপুনি কিমান ধৰ্ম কৰিছে এনেকুৱা ধৰ্মৰ তুলনা কেতিয়াও ই সাধনাৰ বস্তু সেইকাৰণে এই মহাপুৰুষসকলে নিজকে যেনেধৰণে আত্মলঘিমাৰে নিজৰ পৰিচয় প্ৰদান কৰিছে জগতত এইটো কিন্তু জগতত এক ল'বলগীয়া আদৰ্শ হে ৰাম পূৰ্বত কহিলে পদ যতে কম হন্তে যাৰ কীৰ্তি প্ৰচাৰিলা সাগৰ পৰ্যন্তে তাহা শুনি আতি উত্ৰাৱল মনে কৰিলোহু পদচয় পৰম যতনে মোৰ বাক্য বুলি আক হেলা নকৰিবা কৃষ্ণৰে সে কথা আক মনত মানিবা মই মহন্তসকলে প্ৰচাৰ কৰি যোৱা সাগৰ সম সেই কথা তাত মই অৱগাহন কৰিছো গতিকে পৰম যতনে মই এই পদসমূহ কৰিছো হে প্ৰভুসকল হে সভাসদসকল এয়া মোৰ বাক্য বুলি অৱহেলা নকৰিব এয়া ভাগৱতৰ বাক্য এয়া কৃষ্ণৰ কথা এয়া মহন্তসকলৰ বাণী সন্তসকলৰ বাণী ব্ৰাহ্মণসকলৰ উপদেশ এই বুলি মানিব আর গঙ্গা জল পিয়ে বৃষ্টি জল মিখলাই তার পানে জানা বহুতর পুণ্য পাই হে কৃষ্ণ প্রভু মই করু নমস্কার অনাথর নাথ মুখ করি উদ্ধার প্ৰভুসকল গংগা জলত বৰষুণৰ পানীও পৰে সিও গংগাই হৈ যায় গতিকে সন্তসকলৰ লগত যেতিয়া উঠা বহা কৰিব সন্তসকলৰ লগত যেতিয়া চলিব অসন্তজনো সন্ত হৈ যায় তে গতিকে ভাগৱতৰ এই মহা গংগা মানে সমুদ্ৰত মোৰ যদি কিছুমান কথা সোমাইছে হিও গংগাজল হৈছে বুলি ধৰি ল'ব হে কৃষ্ণ মই তোমাক নমস্কাৰ কৰিছো মোৰ দৰে অনাথক তুমি উদ্ধাৰ কৰা আর নিজ কর্ম ফলে জৈতে তৈতে জন্ম হুক তোমার ভক্তর সঙ্গ সদা নসারুক আর তব পদ কমলত সদা হুক রতি দিয়ক প্রসাদ মুখ হেন যদুপতি তোমার সন্তৰ সঙ্গ যাতে মোৰ জীৱনত এৰা নপৰে তোমাৰ চৰণ কমল যাতে মই কেতিয়াও নাপাহৰো প্ৰভু তোমাৰ নাম যাতে সৰ্বদা মোৰ মুখত চলি থাকে এইখিনি কৃপা মোক তুমি কৰা এই বুলি ভগৱান যদুপতি কৃষ্ণৰ চৰণত প্ৰণিপাত জনাইছে আর হইল বিক্রয়ময়ী তোমার চরণে বোলা রাম রাম যত সভাসদ ভাল প্ৰভুসকল আইসকল তোমাৰ চৰণত মই বিক্ৰয় গলো গতিকে হে সভাসদসকল সকলোৱে ৰাম ৰাম বোলক
প্ৰভুসকল ইয়াৰ পিছত কি আছে এয়া আমি পৰৱৰ্তী ভিডিঅ'লৈ যাম। আজিৰ বাণী ইমানতে বিৰাম দিব খুজিছো। আজিৰ এই বিশেষ দিনটোত যিসকলৰ জন্মদিন শুভদিন আছিল সকলোকে ভাগৱতৰ আসনৰ পৰা শুভাশীষ প্ৰদান কৰিলো। আপোনালোকৰ জীৱন ধন্য হৈ যাওক। সমস্ত অপায়মংগল জীৱনৰ পৰা দূৰ হৈ এক সুদৃঢ় ভক্তিযুক্ত জীৱন আপোনালোকৰ সংগী হওক। আৰু আপোনাসৱৰ দৰে সজ্জনসকল এই কৃষ্ণ কথা এতিয়াও শুনি আছে, আপোনাসৱক ভগৱন্ত পুৰুষে প্ৰসাদ স্বৰূপে ভক্তি প্ৰদান কৰক। জীৱনবিলাক ধন্য হৈ যাওক। শৰীৰৰ ৰোগ ব্যাধি ভগৱন্ত পুৰুষে দূৰ কৰক। সকলোকে কল্যাণ দৃষ্টি কৰক। এইখিনি প্ৰাৰ্থনা ভগৱানৰ চৰণত থাপি আপোনাসৱক পুনৰ কোটি কোটি প্ৰণাম জনাই আমাৰ আজিৰ বাণী ইমানতে বিৰাম দিলোঁ। পুনৰ লগ পোৱাৰ আশাৰে কৃষ্ণ।